নমস্কাৰ সকলোকে স্বাগতম জনালোঁ মোৰ অন্য এটি ভিডিঅ'লৈ সকলোৰে মংগল কামনা কৰিলোঁ সকলো ভালে থাকক পূজা বাৰু সকলোৰে ভালকৈ গ'লনে ইমান ধুমধামেৰে পূজা ভাগ আহে আৰু যেতিয়া শেষ হৈ যায় তেতিয়া যে কিমান বেয়া লাগে ন চাৰিওফালে যেন একদম নিজান হৈ গ'ল মোৰ তেনেকুৱা লাগে আৰু তাৰ সলনি পূজা আহিবকে যে সেই অপেক্ষা কৰি থকা সময়খিনি সেইখিনি সময়হে কিন্তু মোৰ বেছি ভাল লাগে আজি পুনৰ এটা নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ মই যিবিলাক DIY কৰিছোঁ তাৰ ওপৰতে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আগতেও দিছোঁ কিন্তু এইকেইটা যিকেইটা দেখি আছে আপোনালোকে স্ক্ৰীনত এইকেইটা মই নতুনকৈ বনাইছোঁ চাওকচোন বাৰু ইয়াত মই কি প্লান্ট ৰাখিছোঁ এইটো ডাইফান বেকিয়াৰ এটা কাটিং মই ৰাখিছোঁ আৰু এইজোপা হৈছে লিপষ্টিক এগ্লোনিমা এইজোপা এতিয়া মই নতুনকৈ লগাই দিছোঁ আৰু এইটো হৈছে এল'ভেৰা এই এল'ভেৰাটো আপোনালোকে আগতে দেখিছেও মই আগতে কেইবাবাৰো ভিডিঅ'ত দেখুৱাইছোঁ আৰু এতিয়া ইয়াৰ গ্ৰ'য়িং ছিজন গতিকে চব কিমান ধুনীয়াকৈ কোমলীয়াকৈ পাতবিলাক ওলাইছে আৰু গোটেই কণ্টেইনাৰটো ভৰি গৈছে আৰু এইজোপা হ'ল এন্থুৰিয়াম মাদাৰ প্লান্টৰ কাষতে এটা পুলি ওলাইছিলে সেইটোকে লগাই দিছোঁ আৰু এইটো হ'ল ৰাবাৰ প্লান্ট এটা কাটিঙৰ পৰাই মই ৰাবাৰ প্লান্টটো কৰিছোঁ আৰু এই যে এন্থুৰিয়ামজোপা সেইজোপা মোৰ ৰঙা ফুলে আৰু এইজোপা হৈছে স্নো হোৱাইট এগ্লোনিমা এইজোপাও মই নতুনকৈ লগাইছোঁ এটা কাটিং এটা পানীত বহুত দিন ডুবাই থৈছিলোঁ এতিয়া শিপা ওলালে মই এতিয়া মাটিত লগাই দিছোঁ এই প্লান্টটোৰ নামটো কিন্তু মই নাজানো মোৰ এগৰাকী ফ্ৰেণ্ডে দিছিলে মই এইটো লগাই ৰাখিছোঁ আৰু এইজোপা হৈছে এৰেলিয়া এই এৰেলিয়াজোপাও মই কণ্টেইনাৰটোত এতিয়া লগাই দিলোঁ এইবিলাক চব মই কাটিঙৰ পৰাই কৰিছোঁ আৰু এইজোপা চাইনিজ বেম্বো বুলি কয় নেকি এইজোপা আৰু কাষতে হৈছে এইটো ডুৱাৰ্ফ স্নেক লিফ আৰু এই কণ্টেইনাৰকেইটা এইকেইটা DIY মই এইবাৰ বনাইছিলোঁ গতিকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু এইটো হৈছে ফিলডেণ্ড্ৰন মই পানীত ৰাখিছোঁ তাতে ইয়াৰ গ্ৰোথটো খুব ভাল হৈছে এনেদৰে মই মোৰ এই পৰ্চনটো ৰাখিছোঁ এই কণ্টেইনাৰখিনি নতুনকৈ বনোৱা কণ্টেইনাৰখিনিও ৰাখিছোঁ ইয়াতে মই মোৰ বাৰাণ্ডাৰ এই কোণটো কেৱল পেলনীয়া সামগ্ৰীৰে সজাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে ভালকৈ চালে ধৰিব পাৰিব ইয়াত আছে মোৰ চাৱনপ্ৰাছৰ টেমা আৰু ৰেষ্টুৰেণ্টৰ পৰা ফুড অনা কণ্টেইনাৰবিলাক বটল প্লাষ্টিকৰ বটল দৈৰ মলা এইবিলাককে মই ব্যৱহাৰ কৰি এই পৰ্চনটো সজাইছোঁ এই DIY কেইটা কেনেকুৱা লাগিছে চাওকচোন এনেকুৱা মাত্ৰ দুটা কণ্টেইনাৰহে মই বনাইছিলোঁ আৰু সেইকেইটাই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু কেইটামান এনেকুৱা বনাম বুলি ভাবিছোঁ এতিয়া কিন্তু বনোৱা হোৱা নাই মোৰ এই DIY খিনি বাৰু কেনেকুৱা লাগিছে মই আগতেও এবাৰ ভিডিঅ'ত দেখুৱাইছিলোঁ আৰু যদি ভাল লাগে নিশ্চয় লাইক কৰি যাব আৰু আপুনি যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে তেন্তে আপোনাক ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ কৰিলোঁ এইটো এটা দৈৰ মলা আছিল মই গাৰ্ডেনত ৰাখিবৰ কাৰণে ইয়াক এনেদৰে সজাইছোঁ ইচ্ছা কৰিলে মই ইয়াৰ ভিতৰত প্লান্টটো লগাব পাৰিম আৰু নাইবা এনেদৰে উল্টা কৰি মই ইয়াক গাৰ্ডেনখনত সজাবও পাৰিম এইটো হৈছে এটা ফেব্ৰিক পেইণ্টিঙৰ বটল আৰু তাকে পৰিষ্কাৰ কৰি মই এনেদৰে সজাইছোঁ এই সৰু সৰু বস্তুবিলাক মই গাৰ্ডেনখনত সজাবলৈ ভাল পাওঁ এই সৰু দলকেইটা মই এগ ট্ৰেৰ পৰা বনাইছোঁ এনেদৰে সৰু সৰু কামবিলাক কৰি মোৰ গাৰ্ডেনখন সজাবলৈ ভাল লাগে আৰু এই যে দেখিছে বাস্কেটকেইটা এইকেইটা মই জোতেৰে মেৰিয়াই বনাইছোঁ আৰু এইকেইটা হৈছে বটল কাটি তাৰ ওপৰৰ অংশ মই এনেদৰে লৈছোঁ আৰু এনেদৰে সৰু সৰুকৈ বস্তুবিলাক ৰাখি গাৰ্ডেনখন সজালে দেখিবলৈ ভাল লাগে আৰু আপুনি কম খৰচত গাৰ্ডেনখন ধুনীয়াকৈ সজাব পাৰিব কিবা এটা বস্তু পেলাই দিয়াৰ আগতে মই সদায় এবাৰ ভাবি চাওঁ ইয়াৰে কিবা এটা কৰিব পৰা যায় নেকি এইটো চব কণ্টেইনাৰটো মই কাটিছিলোঁ তাৰ ওপৰৰ অংশ এনেকৈ কালাৰ কৰি মই এয়া গাৰ্ডেনত ব্যৱহাৰ হোৱা যিবিলাক ষ্ট'ন সেইবিলাক মই ইয়াত এনেদৰে ৰাখিছোঁ আৰু এই যে দেখিছে এইটো কণ্টেইনাৰটো এইটো সাধাৰণতে কেতিয়াবা মিঠাই আহে ওপৰত এখন ডাঠ পলিথিনেৰে বান্ধি থোৱা থাকে আৰু এই কণ্টেইনাৰটো মই পেলাই দিয়া নাই পেলাই নিদি মোৰ যিবিলাক গাৰ্ডেনত ব্যৱহাৰ কৰোঁ ৰং ফেব্ৰিক পেইণ্টিং ফেভিকল
ব্ৰাছ পেঞ্চিল সকলোবিলাক মই ইয়াতে ৰাখিছোঁ যাতে মই সহজে গোটেই বস্তুখিনি একে ঠাইতে পাব পাৰোঁ মোৰ এই আইডিয়াকেইটা বাৰু কেনেকুৱা লাগিলে জনাবচোন